131 জনক এই গোট মিছনৰ দ্বাৰা ছাগলী পালনৰ কাৰণে প্ৰথম ফেজত এনেকুৱা এটা সেট আৰু 5টাকৈ ছাগলী দিয়াৰ কাৰণে এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টে ব্যৱস্থা কৰিছে আৰু এইটো পাৰ্ট অফ গোট মিছন আৰু এই যেটো সেট আপোনালোকে দেখিবলৈ পাইছে এই সেটটোত এই কাৰণে দিয়া হৈছে যে বহুত আমাৰ কি আছে দুখীয়া পৰিয়ালবিলাকে ভূমি মানে বহুত কম আছে নিজৰ ঘৰৰ ওচৰত মানে তেখেতসকলৰ আৰু ভূমি নাই মাটি নাই যে তেখেতসকলে ডাঙৰ এটা ফাৰ্ম খুলি পেলাই মানে চলিব পাৰে তো সেই কাৰণে এই সেটটো দিয়া হৈছে যাতে যদিও তাৰ ঘৰৰ ওচৰত বহুত বেছি ভূমি নাই অলপ যদি এক কঠা মাটিতো ঘৰ আছে সাইডত মানে এই সেটটো ৰাখি থৈ পেলাই তাতে কমসে কম 15-20টা ছাগলী তেখেতে ৰাখিব পাৰিব আৰু এই ছাগলী পালন কৰিব পাৰিব সেই কাৰণে আজি আমাৰ গোট মিছনটো বহুত এটা অভিলাষী আঁচনি হয় আমাৰ কাৰণ সকলো জানে যে আমাৰ ছাগলী যেটো আছে লোকেল ব্ৰিড হেতু বহুত চাহিদা আছে মাৰ্কেটত বহুত দাম আছে সবে বিচাৰে এটো খাবলৈ তো সেই কাৰণে আমি লোকেল ব্ৰিডটোকে বেছি গুৰুত্ব দিছো আৰু হেতু আমাৰ ফাৰ্মাৰ সকলে খুব ভালকে এটো পালন কৰিব পাৰে আমাৰ প্ৰডিউসাৰ সকলে খুব ভালকে পালন কৰিব পাৰে এই কাৰণে তেখেত সকলক অলপ যিখিনি ট্ৰেনিং লাগে সেই ট্ৰেনিংখিনি প্ৰদান কৰি আমি তেখেত সকলক পাইলট হিচাপে এবাৰ 131 জনে এটো কৰিব কিন্তু অহা বছৰৰ পৰা এটো আমি হাজাৰৰ সংখ্যাত লৈ যাব বিচাৰিছো যাতে বডলেণ্ড অঞ্চলত যাতে ছাগলী উৎপাদনৰ যেটো প্ৰডাক্ট হেতু বহুত বেছি কৰিব পাৰে ইয়াৰ কাৰণে এই মিছনটো লোৱা হৈছে আজি দেখিছে যে বডলেণ্ড অঞ্চল শান্তি হৈ আহাৰ পিছত সকলো কিবা নহয় কিবা কাম কৰিব বিচাৰিছে এই কাৰণে আমি পিক মিছন গোট মিছন হ্যান্ডলুম মিছন মাশৰুম মিছন এইবিলাক আৰম্ভ কৰিছো আজি মাশৰুমৰো এটা ডাঙৰ মিটিং আছে ইয়াৰ পিছত হাজাৰ লোকক আমি ট্ৰেনিং দিয়াৰ লগতে মাশৰুম উৎপাদনৰ কাৰণে তেখেত সকলক এনকাৰেজ কৰা হ'ব তো সেই কামখিনি অলৰেডি আমাৰ যোৱা 2টা বছৰৰ পৰা চলি আছে তো এই কাৰণে পোল্ট্ৰিৰ কাৰণে আমাৰ কাম আৰম্ভ হৈছে ফিড মিল বনাবলৈ আমি গৈ আছো যিখিনি আমাক ফিড লাগে ইয়াৰ কাৰণে সয়াবিন প্ৰডাকশন এই বছৰৰ পৰা আমাৰ আৰম্ভ হৈ গল এই বছৰ আমাৰ প্ৰায় 300 হেক্টৰ মাটিত সয়াবিন খেতি আৰম্ভ হ'ব আৰু মেজটো যিমানখিনি হৈ আছিল হিটো অলপ বাঢ়াই পেলাই আমি চেষ্টা কৰি আছো গতিকে কমসে কম 3টা ফিড বিল আমি বডলেণ্ডত এই বছৰৰ স্থাপন কৰিব বিচাৰিছো যাতে খেতিয়কসকলে বা প্ৰডিউসাৰ সকলে ফিড আধাৰ বিচাৰি পেলাই কোনো বাহিৰত যাব লগা নহয় বা কোনো কষ্ট পাব লগা নহয় ইটো ভেটেনাৰী ডিপাৰ্টমেণ্টে কৰিছে তেখেত সকলে বেনিফিচিয়াৰীটো ভেটেনাৰী ডিপাৰ্টমেণ্টে সিলেকশন কৰিছে আৰু তেখেত সকলে যেটো ভালকে সিলেকশন কৰিছে হিটোকে আমি মানে যেটো এই সেট আৰু ছাগলী দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে কেমিষ্ট্ৰি আইদানি थाखाय सास्नि फोरोंगिरिफोरनि गोनांथि जादों बेफोर आयदानि थाखाय बिजाथिफोरा MA MSc BEd आरो डिलेट थानाय जानांगोन लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10निफ्राय 20,000 रां 10निफ्राय 30,000 रां आरो 8निफ्राय 14,000 रां होनाय जागोन गोसोगोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 6000438282 आव WhatsAppनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन बिजाथिफोरा गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन